আমি এতিয়া শচীন আৰু মই এনেকৈ বিহু চাব গৈ আছোঁ। এয়া শচীন বহুত লাজ কৰোঁ তাৰমানে দেখা লাজ লাগিলে অংকুৰক লাজ লাগে মোৰ। আৰু এইভাগেও আছে নাচনী, এই নাচনী চাই লওক। বহুত লাজ কৰোঁ তাৰমানে। হাই গাইছ, আজি মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ ৰাস্তাৰ পৰা। মানে আজি আমাৰ গাঁৱত বিহু আছে, বিহু আজি মই বিহু চাব যাবৰ কাৰণে ওলাইছোঁ। এয়া চাই লওক কেনেকৈ ওলাইছোঁ। এয়া বিকিও আহিছে, পূৰা ড্ৰেছ চেছ কৰি আহিছে বিকি। এয়া বিকি আমাৰ গাঁৱত বিহু চাব আহিছে। ইভাগে আছে শচীন, শচীন ছাৰ ইভাগে টেটৰ মাষ্টৰ শচীন। আমি এতিয়া শচীন আৰু মই এনেকৈ বিহু চাব গৈ আছোঁ। এয়া শচীন বহুত লাজ কৰোঁ তাৰমানে দেখা ইমান লাজ পাই কিয় কৰিব লাগে, মই লাজে নকৰোঁ আকৌ ইমান লাজ কৰে। বিহু নাচবা যাই আছোঁ। বিহু নাচবা গৈ আছোঁ আমি। ময়ো বিহু নাচোঁ, কিন্তু মই মানুহ দেখাকৈ নাচোঁ, মই লুকে লুকে নাচোঁ। হয় শচীনে কিন্তু মানুহ দেখাকৈ নাচে, হয় দিয়ক, হয় না? হয়। কি অদলবাৰীতো নাচবা যায়, য'তে হ'লেও নাচবা যায়। অদলবাৰী বেলেগত নগ'লেও অদলবাৰীত নাচবা যাবয়ে। অদলবাৰীত নাম পাঢ়ি নাযাওঁ শচীনে। বহুত লাজ কৰোঁ তাৰমানে মোৰ আজিকালি কাকো লাজ নালাগে। লাজ লাগিলে শচীনক লাজ লাগে মোৰ, তাত বাহিৰে কাকো লাজ নালাগে। ইমান লাজ কৰে। हिंदी भी जानती है ये, मेरे साथ चलो। जाना पड़ेगा। आओ आओ। आप बहुत शर्माती हो क्यों? शर्माती नहीं है, शर्माती हो आप बहुत। ऐसा नहीं होना चाहिए, मेरे जैसा होना चाहिए, समझी? এনেকৈয়ে আমি আহি উপস্থিত হৈ গ'লোঁ বিহুথলীত। এইখন হ'ল মঞ্চ, ইয়াত বিহু ডেন্স চলিব। তাৰমানে অলপ দেৰিকৈ বিহু ডেন্স চলিব। ইয়াৰ আগে আগে শচীন গৈ আছে। অলপ আগত তাৰমানে আমাৰ ঢুলীয়া কটাই প্ৰেক্টিছ কৰিব, সেইকাৰণে আমাৰ ঢুলীয়া আগে আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। ইয়াত প্ৰেক্টিছ কৰিব অলপ আগত। ফাইনেলি আমাৰ এনেকৈ প্ৰেক্টিছ ষ্টাৰ্ট হৈ গ'ল। এয়া আমাৰ অংকুৰ দাস, চিৰেণ দাস আৰু জিন্তু দাস পূৰা প্ৰেক্টিছ কৰি আছে। কাষতে আছে শচীন দাস, পূৰা টান মাৰি আছে। কাষত আছে মৃণাল। এয়া পূৰা প্ৰেক্টিছ চলি আছে ইয়াত। অলপ দেৰিকৈ আহোঁ, বিহু ডেন্স কৰিব। এয়া ফাইনেলি বিহুত অংকুৰ দাসক লাগ পালোঁ। কিবাকৈ আছে নাচনী, এটা মাত্ৰ নাচনী, এটা লগ আছে। চাওঁ নাচনীটো দেখাই দিওঁ। নাচনী বহুত লাজ কৰে। মোৰ কিন্তু লাজ চাজ নালাগে কাকো। আগতে বহুত লাজ কৰা আছিলোঁ, আজিকালি কাকো লাজ নালাগে। লাজ লাগিলে অংকুৰক লাজ লাগে মোৰ। আৰু ইভাগেও আছে নাচনী, এই নাচনী চাই লওক। এইবাৰ মই বিহুথলীৰ ভিতৰত সোমাই আহিলোঁ। ইয়াতে তাৰমানে বিহু ডেন্স চলিব। এতিয়া নহয়, অলপ দেৰিকৈ ইয়াত তাৰমানে বিহু ডেন্স চলিব। মোটামুটি আৰু 20 মিনিটমান পিছত বিহু ডেন্স চলিব। ইয়াত ল'ৰাবিলাকে প্ৰেক্টিছ কৰি আছে এনেই অলপ আগতে আৰু প্ৰেক্টিছ ক্লিয়াৰ হৈছে। এনেই অলপ দে আৰু ইয়াতে তাৰমানে বিহু ডেন্স চলিব। এয়া ফাইনেলি আৰম্ভ হৈ গ'ল বিহু ডেন্স। এয়া হাতীয়ামুকা গাঁৱৰ বিহু ডেন্স, মইনাজান বিহুৱা দল। এয়া আমাৰ হাতীয়ামুকা গাঁৱৰ মইনাজান বিহুৱা দল আৰম্ভ হৈ গ'ল। চাওক বাহ, ইমান নাচনী আছে, চেচে হোৱা নাচনী। আমাৰ গাঁৱত যে ইমান নাচনী আছে মই ভাবাই নাছিলোঁ। বাপ্পা চেচে হোৱা নাই, ৰাইনে চেচ হোৱা নাই। বেয়া বাহ, বেটাৰ কাকালৰ ভাজ নাচো কিয়? কাকাল ভাংব তোৰ। হ'ব অলপ বেছি হয় কিজান তোৰ। দে আৰু এয়া হ'ল আমাৰ হাতীয়ামুকা গাঁৱৰ মইনাজান বিহুৱা দল। চাওক না কি মজা ডেন্স কৰে। মানে আগৰ পৰাই বহুত পপুলাৰ, বহুতে জানে হাতীয়ামুকাৰ মইনাজান বিহুৱা দলৰ বিষয়ে। বহুত পপুলাৰ আগৰ পৰাই। তথাপিও মই ক'লোৱাৰ কথাটো, ক'ৰবাত যদি বিহু নাচিব লাগে আমাক খবৰ দিলে হ'ল, মানে মোক খবৰ দিলে হ'ল, মই ইহঁতক খবৰ দিম। পূৰা ডেন্স কৰে, একদম ফালি দিয়ে পূৰা মঞ্চ। কি ক'ম আৰু, পাঠশালাত ফাৰ্ষ্ট প্ৰাইজ লৈ অহা মানুহ। মই যদি মিছা কওঁ বুলি ভাবিছে আপোনালোকক মই ইহঁতৰ ডেন্স দেখাই দিওঁ। ৰ'বক অলপ টাইম ৰ'বক। এয়া চাওক কেনেকুৱা কঁকাল ভাঙি দিছে তাৰমানে। চাওক না, এবাৰ চাই লওক ভালকৈ। মই ভাবাই নাছিলোঁ ইমান যে ডেন্স কৰিব জানে। মইতো নাজানোৱে।
ইয়াত আমাৰ অলপ বেলেগ ধৰণৰ নৃত্য চলি আছে আপোনালোকে হয়তো নাজানে এনেকুৱা নৃত্যৰ বিষয়ে আমি এই নৃত্যৰ বিষয়ে ভালদৰে জানো আৰু ময়ো নাচোঁ দেচোন অলপ মিছা নক'ব এয়া আৰু অলপতো নাচব লাগবই বিহু বুলি লাগে গাইছ এইপিনে চাওক আমাৰ জিতু শৰ্মাৰ অৱস্থা বহুত লাজ কৰে বেটাই বাপ্পা ইমান লাজ কৰিব নাংগে আচলতে গম পাইছে না জিতু বহুত লাজ কৰে কৃষ্ণ 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 ফাইনেলি আমাৰ বিহু নৃত্য শেষ হ'ল এইবাৰ আৰম্ভ হ'ল সুদূৰ গুৱাহাটীৰ পৰা নিমন্ত্ৰণ কৰি অনা গায়ক তাৰমানে নামটো মই নাচনো জানো নামটো কিন্তু নামটো পাহৰি গ'লোঁ সেইকাৰণে নামটো ক'ব নোৱাৰিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিয়া যেন চৰি এইপিনে আমাৰ ছাৰে পূৰা ডেন্স কৰি আছে মই যি ভিডিঅ' কৰি আছোঁ ছাৰে গমেই পোৱা নাই অলপ দেৰিকৈ গম পাব ৰ'ব চাই কওকচোন এই গম পাব আৰু দেখলাক ছাৰে মোৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব